এটা মিনি ব্লগলৈ গাইজ সকলোকে স্বাগতম জনাইছোঁ আৰু অফিচত যাবৰ কাৰণে এনেকৈ আজি ৰেডি হৈ আছোঁ আৰু কিন্তু ড্ৰেছ আজি বেলেগ বন্ধুসকল দিৱালী বুলি কুৰ্তাটো পিন্ধি কিনে যাবৰ কাৰণে পূৰা ৰেডি হ'লোঁ বাইকখন ওলালোঁ বাইকত বহি এনেকৈ যাই আছোঁ তো হাজো আৰু গুৱাহাটী ৰাস্তাটো বন্ধুসকল এনে ভালেই লাগে গছ গছনি বহুত বেছি আছে কিন্তু গাড়ী যিমান বেছি চলে সেই হিচাপে ৰাস্তাটো সৰু হয় যদি ৰাস্তাটো অলপ ডাঙৰ হয় তেতিয়া ভাল আছিলে আৰু এনেকৈ আহি প্ৰব্লেমখন নতুন ব্ৰিজখন পালোঁ তাৰপিছত এয়া আজি সোমালোঁ অফিচত কিন্তু আজি মানে অফিচৰ মাহলটোৱে বেলেগ চাওক লাইট চাইট জ্বলি আছে এইপিনে বনোৱা আছে ধুনীয়াকৈ হেপ্পী দিৱালী বুলি ৰংগলীটো ভালে লাগিছে বহুত তো এইপিনে আকৌ আছে এই গিফ্টবিলাক দিৱালীৰ গিফ্ট আৰু ইভিনিং দিৱালী বুলি আজি আকৌ এৰেঞ্জমেণ্টটো হ'ল মেৰিণ্ডা আৰু চিঙৰা তো চাই আছোঁ চিঙৰাটো গৰম চিঙৰা আছিল ভালে লাগিল আৰু এয়া ঋষিয়ে কেক কাটি আছে কাৰণ তাৰ আজি ফেয়াৰৱেল আজিৰ পৰা আৰু সি নাহে তো তাক লাষ্টত আমি ক্ৰীমেৰে ধুনীয়াকৈ সজাই দিলোঁ আৰু সকলোৱে এনেকৈ লাষ্টত গ্ৰুপ ফটো এটা কাৰণে ৰেডি হৈ আছোঁ এইখনে হ'ল ফটো